दिनै 35 नं मदैबारि बिटिसि बियाबनि मदैबारि भिसिडिसिनि गोदानै लुफुंजानाय मावखुलिखौ बेखेवनानै होयो भेरगाव जिल्ला इउपिपिएलनि नेहाथारि मुस्रि एन्थनी बसुमतारी बिथाङा। मदैबारि भिसिडिसिनि मावखुलि गैयैनि थाखाय गोलाव समनिफ्रायनो रायजो राजानि खामानि मावनायाव गोबां असुबिदा जानायनि बाथ्रा फोरमायदों मदैबारि भिसिडिसिनि चेयारमेन मुस्रि रतन चन्द्र बर' बिथाङा। गोदानै लुफुंनाय भिसिडिसिनि मावखुलिखौ बेखेवना होनो थाखाय बिटिआरनि डेपुटि चिफ गबिन्द चन्द्र बसुमतारी बिथांखौ हांख्रायनाय जादोंमोनब्लाबो गावनि एंगारहायै जाहोननि थाखाय नुजाथिनो हायासै। बिथांनि नुजाथिनो हायैयाव बेखेवनाय हाबाफारिखौ मावफुंनानै होयो भेरगाव जिल्ला इउपिपिएल दोलोनि नेहाथारि मुस्रि एन्थनी बसुमतारी बिथाङा। मदैबारि भिसिडिसिनि मुङाव मावखुलि गैयैनि थाखाय भिसिडिसिआव फैनाय जेरेक्स मेसिन, टेबुल, चेयार, कम्पिउटार बायदि मुवा बेसादफोरखौ दोननो जायगा गैयामोन। नाथाय दिनै बिटिआर सरकारनि मददजों मदैबारि भिसिडिसिनि मावखुलि मोननो हानायनि थाखाय बिटिआर सरकारनिसिम साबायखर बावदों मासिगिरि मुस्रि रतन चन्द्र बर' बिथाङा। बेखेवनाय हाबाफारियाव खोला मंगलै जौगाखां ब्लकनि बिडिअ बिपुल कुमार दास बिथांजों लोगोसे इउपिपिएल दोलोनि गोबां दैदेनगिरि सोद्रोमा बिथांमोनखौबो बाहागो लानाय नुनो मोननाय जायो। আজি যি মदैবাৰি ভিচিডিচি অফিচ উদ্বোধন আজি কৰা হ'ল, মই যথেষ্ট সুখী। যিহেতু বহুত দিনৰ আমাৰ মदैবাৰি অঞ্চলৰ এটা আশা আছিলে যে আমি মदैবাৰি অঞ্চলত মदैবাৰি ভিচিডিচিৰ কাৰণে আমি এটা ভাল অফিচ পাম বুলি আমি আশা কৰি আছিলোঁ। এইটো আজি যি আমাৰ সপোন আছিল, এই সপোনটো আজি বাস্তৱ হ'ল। যিহেতু আজি গোবিন্দ বসুমতাৰী ছাৰ বিটিআৰৰ ডেপুটি চিফ, তেখেতে অহা কথা আছিলে। তেখেতে বিশেষ কাৰণত নিজৰ ডিউটিত যাব লগা হ'ল। তেখেতে নাহিলেও আমাৰ ভেৰগাঁও ডিষ্ট্ৰিক্টৰ প্ৰশাসনিক সাধাৰণ সম্পাদক এন্থনী বসুমতাৰী তেখেতে আহি পিনে আজি আমাৰ মदैবাৰি ভিচিডিচিৰ যি উদ্বোধনী কাৰ্যসূচী তেখেতে আহি পিনে উদ্বোধন কৰি দিলে। মই তেখেতক অশেষ মदैবাৰি ভিচিডিচিৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। যিহেতু এটা অঞ্চলৰ বা আমাৰ যি ৰাইজৰ আকাংক্ষা, সেইটো বিশেষভাৱে অফিচিয়েলি আমি কাম কৰিবৰ কাৰণে আমাক অফিচৰ প্ৰয়োজন হয়। এইমতে আমি বহুত বছৰ ধৰি এই অফিচ নোহোৱাৰ কাৰণে কিছুমান কাম কৰিব পৰা নাছিলোঁ। আজি আমি অফিচখন পালোঁ আৰু আমাৰ যিহেতু অফিচত যি কনষ্ট্ৰাকশ্যন কামত বিশেষকৈ দায়িত্ব লোৱা আমাৰ গণেশ চন্দ্ৰ বড়ো, তেখেতে মেইনলি দায়িত্ব লৈ পিনে অফিচখন আমাৰ কনষ্ট্ৰাকশ্যন কমপ্লিট কৰি দিলে। তাৰ কাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ। যিহেতু অফিচ নহ'লে কোনো কাম আমি ভালদৰে কৰিব নোৱাৰে। আমি অফিচখন আজি পালোঁ। যিহেতু আমি পিছৰ পৰ্যায়ত যিমানখিনি আমাৰ ব্লকৰ পৰা বা ডিআৰডিৰ পৰা আমাৰ বিটিআৰ চৰকাৰৰ পৰা যিমানখিনি আমাৰ ডেভেলপমেণ্ট বা আমি অঞ্চলৰ কৰিবলগীয়া কামখিনি আমি অফিচত বহি পিনে আমি কৰিব পাৰিম। যিহেতু বিটিআৰ চৰকাৰৰ ফালৰ পৰা আমি বহুত বস্তু পাইছোঁ। যিহেতু টেবুল, চেয়াৰ, মাইক ছেট বা আমাৰ চকী বহুত আছে বা কম্পিউটাৰ ছেট আছে, জেৰেক্স মেচিন আছে বা গোটেইখিনি বস্তু আমি থ'বৰ কাৰণে আমাৰ তেনেকুৱা বিশেষ ৰুম নাছিল বা অফিচ নাছিল। কিন্তু আজি ধন্যবাদ যাচিছোঁ আমাৰ বিটিআৰ চৰকাৰক। আমাক যিহেতু ভিচিডিচি অফিচ আমাক বনাই দিলে আৰু আমি যিমানখিনি আমাৰ অফিচৰ ডকুমেণ্ট বা আমাৰ যি ফাৰ্নিচাৰ আছিলে গোটেইখিনি আমি থ'বৰ কাৰণে আমি ৰুম পালোঁ। তাৰ কাৰণে মই বিটিআৰ চৰকাৰক মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ আজি এই শুভ অনুষ্ঠানত আমাৰ পশ্চিম মংগলদৈ ডেভেলপমেণ্ট ব্লকৰ বিডিঅ বিপুল কুমাৰ দাস তেখেতেও আহি পিনে উপস্থিত হৈছে। তেখেতেও নিজৰ ভাষণৰ কৈছে যদি কিবা এটা কাম কৰিব গ'লে বা আমাক আহি পিনে কিবা এটা চিঠি এখন দিব লাগিলে আমাৰ ঠিকনা বিচাৰি ফুৰিব লগা হৈছিলে। কিন্তু আজিৰ পৰা ফিক্স হৈ গ'ল। এটা আমি এড্ৰেছ দিব পৰা হ'ল। যিহেতু মदैবাৰীত এখন ভিচিডিচি অফিচ আছে, তাত গ'লে তেখেতসকলক লগ পাম বা আমি চিঠি তাত পঠালিয়ে তেখেতসকলে পাব। আৰু বেছি নকওঁ, যিহেতু বহুত সুবিধা হৈছে। যিহেতু আমি অফিচ পোৱাৰ কাৰণে বহুত সুখী হৈছোঁ। যিহেতু আমি কাম কৰিব পৰা কাৰণে আমি সুবিধা পালোঁ। যিহেতু অফিচত আহি পিনে আমি বহি পিনে কাম কৰিব পাৰিম আৰু সকলোৱে আহি পিনে যে মदैবাৰী ভিচিডিচিত আহি পিনে আমাৰ অঞ্চলৰ যা ৰাইজৰ যি আকাংক্ষা এইটো পাবৰ কাৰণে তেখেতসকলে সক্ষম হ'ব বুলি মই আশা কৰিছোঁ।